নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ সকলোকে। এতিয়া ৰাতিপুৱা 6টা বাজিব হ'ল। আমি 5টা বজা ওলাই আহিলোঁ মানে অলপ চাইকেল চলাবলৈ। মানে আমগুৰি বাগান পালোহি। জেগাডোখৰ ভাল লাগিলে কাৰণে ভিডিঅ' এটা বনাই দিলোঁ মানে। এইপিনে আহিলে জেগাডোখৰ ভাল লাগে কিবা এটা। সদায় আমি সোমাবলৈ চাওঁ, কিন্তু মানে ইয়াত সোমাবলৈ এলাও নাই, সেইকাৰণে ভিডিঅ' বনোৱা নহয়, ফটো মৰাও নহয় ভালকৈ। মানে ইয়াত চিকিউৰিটি থাকে, চ' সেইকাৰণে ইমান ভিতৰলৈ যাব নোৱাৰি। হ'লেও যিমান পাৰোঁ জেগাডোখৰ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ লগৰ ভৱানী আছে, হাই বুলি কৈ দে। তাৰপিছত এয়া আমি ফ্ৰণ্ট গেট পাইছোঁহি। চাই থাকক, এইজন আমাৰ ৰন্তু দা। ইয়াৰ চেনেলটো মই দি দিম বাৰু। বেছি যাব নোৱাৰি, মানে বেছি দূৰ যাবলৈ এলাও নাই। এনেই অকণমান দূৰ যাবলৈ চেষ্টা কৰিম, দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। মানে জেগাডোখৰ আমগুৰি বাগান বুলি কয়। হালোৱা টিঙৰ পৰা 3.5 কিলোমিটাৰমান হ'ব চাগে। অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। কিবা এটা দিছোঁ, ভিডিঅ'টো নাই। কেলা গাই বান্ধি থাক।